Hello guys, মই মুনিন্দ্ৰ। মই পঢ়ি অহা কলেজখনৰ আজি নৱাগত আদৰণি সভা মানে ফ্ৰেছাৰ্ছ গাইজ। কিতাপ কলম বহি আৰু মোৰ মাজৰ সম্পৰ্ক যেতিয়াৰ পৰাই বিচ্ছেদ হৈছিল তেতিয়াৰ পৰাই আজিলৈকে ফ্ৰেছাৰ্ছ চোৱা নাছিলো গাইজ। কিন্তু আজি ফ্ৰেছাৰ্ছ চাব অহাৰ এটা বিশেষ কাৰণ আছে। কি কাৰণ আছে আপোনালোকক কৈ আছো। এই দুজনী বাইক ভনীয়েকক চাবলৈহে আজি ফ্ৰেছাৰ্ছ চাবলৈ আহিছিলো। কোন হয় এই দুজনী চিনি পাইছেনে বাৰু? নাই যদি ভালকৈ দেখাই আছো ৰ'ব। হয়, এয়া হৈছে অলংকিতা আৰু ৰূপাংকিতা। আপুনি মাইকেল জেকছনৰ দ্বিতীয় অৱতাৰ বুলিও ক'ব পাৰে, কাৰণ গীতৰ লগতে ধুনীয়াকৈ নৃত্য কৰিও দেখুৱায়। বাৰু বাদ দিয়ক, আমাৰ শুৱালকুছিৰ ল'ৰা ছোৱালী কিন্তু জোচ আছে দে গাইজ, কিছু জোচ আছে। ইমানে এনাৰ্জি গাইজ, এই গেলা গৰমতো নাচিবলৈ এৰা নাই। আজি 3 বছৰৰ মূৰত কলেজলৈ আহি কিবা এটা ভাল লাগিল গাইজ। কলেজৰ পৰিৱেশ আৰু সেই দিনবোৰলৈ মনত পৰি গ'ল। কিমান স্মৃতি বুকুত বান্ধি এনেদৰে এৰি আহিছিলো আপোন মহাবিদ্যালয়খন। এইখন মহাবিদ্যালয়তে এই সময়ত ময়ো আছিলো সাংস্কৃতিক সম্পাদক। পিছে আপোনালোকক এই কলেজখনৰ নামটোৱে কোৱা হোৱা নাই। এইখন হৈছে শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়। সেই স্মৃতিবোৰ আকৌ ঘূৰি নাহে বুলি জানি বুজি কিছু স্মৃতি মনত পেলাই ঘৰলৈ গুচি আহিলো গাইজ। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত।